Hey guys, welcome back to my channel. Mon naam Ridip Dotto. Apnalokok RDB vlog loi swagotam janaise. Aji bahut dinor mot video banabol loisu. Aru aji video banor main karon to hoise aji moi special jagat asu. Amar Lakhimpur etu tourist place honi sinai hoi goise. Apnaloke sobe silat chaise Jubindar sila video dut. Amar Jubindar sobito je rakhi to ase bypassot. Aru aji sabole ahilu hekane video ta banau diu hoilu. Aru মোৰ লগত এয়া দাদা আছে আগৰ গতে আপোনালোকে দাদা মোক দেখিছে ভিডিও সো ভিডিও আৰম্ভ কৰো বলো বাইপাছত অলৰেডি মানুহ বহুত ভিৰে হৈ আছে আমি যিমান দিন আহি আছো ইয়ালে মানে মানুহ ফিটিংে হৈ থাকে আৰু ইয়াৰ বাইপাছলৈ যোৱা ৰাস্তা এইটো বাইপাছ হয় দেখা আছে সব শিলা 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 তোৰা কাখৰে উৰি উৰি ফুৰু মই ডাৱৰে পোহৰে শিলা 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 মই তোৰ কাষৰে ঘূৰি ঘূৰি ফুৰু মই মনৰ আশে পাশে চিৰণিৰ জাকুৰে ময়ো তাকে খেদি যাও খুটা কাটি গলে ওরেই ঘর পাও শিলা 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 মই তোৰ কাষৰে উৰি উৰি ফুৰু মই ডাৱৰে পোহৰে শিলা 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 মই তোৰ কাষৰে উৰি উৰি ফুৰু সো গাইস হে আছিল বাইপাছ আৰু আমাৰ মৰমৰ সকলে মৰমৰ জুবিনদাক আকি থৈছে আৰু ইমান ভাল লাগিছে ন মানে সকলো ইয়াত আহে এতিয়া এটা টুৰিষ্ট প্লেছৰ নিচিনা হৈ পৰিছে সকলো আহে ইয়াত পিকচাৰ ক্লিক কৰে আৰু মানে ভাল লাগে আৰু ইয়াত আহি এতিয়া গধূলি সময়ত আৰু ভাল লাগে মানুহ ভিৰ হৈ থাকে সো এইটো হৈছে বাইপাছৰ ওপৰৰ ৰেলৰ আলি আৰু মই ইয়াৰ পাছতে আপোনালোকক লখিমপুৰত পূজাৰ কেনেকুৱা মহল চলি আছে এতিয়া সেইটো দেখাম ধৰক পূজা পাতিছেনে নাই বা কিমান পূজাৰ আগৰগতে উৎসাহটো আছেনে নাই বা পাতিছেনে আগৰগতে সেইখিনিও দেখাম সব ভিডিও শেষলৈকে চাই থাকক So guys, time lapse to কেনেকুৱা লাগিল জনাব ওপৰৰ পৰা টাইম লেপছটো ভালে লাগিছে চাগে আৰু এতিয়া আমি ক'ৰবাত পূজা পাতিছে নেকি চাম কাৰণ কৰোণাৰ সময় আছে নাপাতিব পাৰে আৰু যদি পাতিছে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম সো লেটস গো ৰুনুক জুনুক সুমধুৰ উৰিব নোৱাৰো বৰ কামোৰ সদায় উৰিবলৈ মন যায় আকাশ ভেদি ভেদি মোৰ ছিগি হলেও পৰিম আচলতে তোৰ চিৰণিৰ জাকুৰে ময়ো তাকে খেদি যাওঁ খুটা কাটি গলেও তোৰেই ঘৰ পাম শিলা 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 মই তোৰ কাষৰে উৰি উৰি ফুৰু মই মনৰ আশে পাশে সো বন্ধুসকল এইবাৰ আমাৰ লখিমপুৰত আগৰ দৰে ইমান পূজা পতা হোৱা নাই আৰু সেইকাৰণে হয়তো মানুহৰ সমাগমো ইমান কম ভালেই হৈছে দিয়কচোন দেশৰ পৰিস্থিতিহে যি আৰু যিয়ে নহওক আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বচোন আগলৈও এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ ধন্যবাদ